হেল্ল' ফ্ৰেণ্ডছ, আহকচোন আজি চিলি চয়াবিনৰ ৰেচিপি বনাওঁ। এয়া হৈছে চয়াবিন, এয়া পিঁয়াজ, কেপচিকাম, বিলাহী আৰু কেঁচা জলকীয়া আৰু এই তেজপাত। আমাক এইখিনি লাগিব চিলি চয়াবিন বনাবৰ কাৰণে। এইফালে লৈছোঁ নহৰু আৰু আদা। এয়া টমেটো চচ, এইখিনিয়ে লাগিব আমাক এই চিলি চয়াবিন ৰেচিপিটো বনাবৰ কাৰণে। এয়া চয়াবিনখিনি আমি ধুনীয়াকৈ ধুই লৈছোঁ আৰু প্ৰথমতে আমি এই চয়াবিনখিনি সিজুৱাই লৈছোঁ, লৈ কিনে এনেকুৱাকৈ ধুই লৈছোঁ ধুনীয়া কৰি। এতিয়া দিছোঁ আমি ময়দা 2 চামুচ, হালধি এইখিনি লৈ ভালকৈ সানি ল'ম। এইফালে আমি কেৰাহীত মিঠাতেল দিছোঁ আৰু প্ৰথমতে আমি চয়াবিনকেইটা এনেকৈ ভাজি ল'ম। এয়া ভাজিছোঁ। এয়া ভজা হোৱাৰ পিছত দেখিবলৈ এনেকুৱা আহিছে। এইফালে আমি এতিয়া সেইখিনি তেলতে একেলগে এয়া শুকান জলকীয়া আৰু তেজপাত দিছোঁ। এয়া আদা নহৰু পেষ্টখিনি দিছোঁ। এইখিনি দি এতিয়া আমি অকণমান টাইম ভাজিম। এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজবিলাক আমি এনেকৈ কাটি লৈছোঁ ডাঙৰ ডাঙৰ কৰি। এতিয়া কেপচিকামখিনি দিছোঁ। একদম চিম্পল ৰেচিপি আৰু খাবলৈও বহুত টেষ্টি লাগে। এয়া বিলাহী দিছোঁ। এয়া কেঁচা জলকীয়াখিনি দি দিছোঁ। এতিয়া এইখিনি আমি অকণমান টাইম ভালদৰে ভাজি ল'ব লাগিব। এয়া হালধি দিছোঁ। এয়া নিমখ দিছোঁ। নিমখটো পৰিমাণ অনুযায়ী দিব। এয়া জিৰা দিছোঁ 1 চামুচমান। এইখিনি দি এতিয়া আমি অকণমান টাইম আৰু ভাজিম, লৰাই দিম এনেকৈ। এয়া অলপমান টমেটো চচ দিছোঁ 1 চামুচ, 2 চামুচ দিছোঁ টমেটো চচ। যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া এইখিনি আমি ধুনীয়াকৈ লৰাই থাকিম। এয়া গৰম মছলা দিছোঁ অকণমান। এতিয়া পানী দিছোঁ অকণমান। সিজিবৰ কাৰণে এতিয়া ঢাকনিখন মাৰি দিছোঁ। ঢাকনি গুচুৱাই দিছোঁ।
অকণমান ৰেড চিলি দিছোঁ কালাৰটো ধুনীয়া হ'বৰ কাৰণে। তেতিয়া এইখিনি আমি ভালদৰে লৰাই থাকিম। চয়াবিনখিনি দিছোঁ এতিয়া। এইখিনি দিও ভালদৰে লৰাম। এয়া আমাৰ চয়াবিন, চিলি চয়াবিন ৰেডি। থেংক ইউ। আৰু এটা নেক্সট ভিডিঅ' লৈ আহিম।